যোৱাকালি এটা সামাজিক মাধ্যমত ব্যাপক ৰূপত চৰ্চা হৈছে আপোনাৰ বিৰোধী দলসমূহ ভয় খাইছে। এটাতো স্পষ্ট হৈ গৈছে যে 2-3 দিনৰ ভিতৰত যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা ক'লে আমি UPPL দলে অলৰেডি গম পাই গৈছোঁ যে আমাৰ এইবাৰ মানে বিজেপি দলৰ লগত আৰু মিত্ৰতাটো নহয়। কাৰণ তেখেতে কৈছে যে আমি বিজেপিয়ে মাজত সোমাই পেলাই আমাক মানে মিলাই দিব নোৱাৰে। তেখেতসকলে BPF আৰু UPPLে অকলে মানে বহি পেলাই চিন্তা কৰিব লাগিব। আৰু এই সময়ত BPF আৰু UPPLৰ লগত বহা এইটো পানী আৰু তেলৰ লগত মিক্সনৰ কথা। গতিকে এটা কথা স্পষ্ট ক'ব পাৰোঁ 2-3 দিনৰ ভিতৰত আমি অসম মানে ৰাজনীতিক দলবিলাকৰ পৰা এই NDAৰ পৰা আমি এলাহী হৈ গৈছোঁ আৰু আমি অকলশৰীয়াকৈ ৰাজনীতি খেলিব লাগিব আমি সেই কথাটো যোৱাকালি স্পষ্ট হৈছে। আৰু মোৰ টুপি লৈ হোৱা যোনটো মানে কথা বাৰ্তা সেইটো হ'ল বিৰোধী দলে ভয় খাইছে। আৰু যিদিনাৰ পৰা মই যুৱ শাখাৰ সভাপতি হৈছোঁ মই সিদিনাখনে আমাৰ এই পুৰা পৃথিৱীৰ মাজত আধা সংখ্য মুছলমান সমাজে বাস কৰে। গতিকে এই জাতি বৃহৎ পৃথিৱীৰ এই ধৰ্মাৱলম্বীয় মানুহবিলাকৰ যি সন্মান এই সন্মানৰ টুপিটো মই যে মাথাত লৈ ফুৰিছোঁ এইটো মোৰ কাৰণে এটা গৌৰৱৰ কথা। আমাৰ UPPL দলৰ কাৰণে এইটো গৌৰৱৰ কথা। গতিকে যিবিলাকে এই কনস্পিৰেচি কৰিছে তেখেতসকলে ভয়ত কৰিছে বুলি মই ভাবোঁ। হয়, সেইটোৱে ভোটৰ নামত নিষ্কৃত ৰাজনীতি আমি কৰা নাই। কাৰণ মোৰ জীৱনৰ যোনটো ব্যক্তিগত জীৱন মই সৰু কালৰ পৰাই মুছলমানৰ ঘৰত মানে ভাত খাই ডাঙৰ হোৱা মানুহ। মই 6 মাইলৰ জুম্মা মছজিদত মোৰ বন্ধুসকলৰ লগত অভিনয় টাইম কমেও বছৰ 10-15 বছৰ মোৰ বন্ধুসকলে যদি জুম্মা মছজিদ পঢ়ে তেতিয়া মই বাহিৰত ৰখি পেলাই তেখেতসকলৰ জুম্মা শেষ নোহোৱালৈ মই ৰখি থাকোঁ। গতিকে মুছলমানৰ আৱেগ মুছলমানৰ বিবেক মই সকলো বস্তুটো গম পাওঁ। গতিকে মুছলমান বুলি কোনোবাই যদি মানে ভাবিছে যে এই জাতিটো ধৰ্মৰ লগত কোনো লিংক নাই মানে অধৰ্ম ব্যক্তি সেইটো বহুত ভুল। কাৰণ মুছলমানে বহুত ধৰ্মৰ লগত চলা এটা জাতি। গতিকে মই ভাবোঁ যিসকলে এনেধৰণৰ ৰাজনীতি কৰিছে এইটো ঘৃণনীয় ৰাজনীতি কৰিছে। নাই আমি অলপ আগতে ক'লোঁ 15টা চিটে আমি খেলিম। কাৰণ এই সময়ত বিজেপি আমাক নালাগে মানে বিজেপি দলক UPPLক এতিয়া নালাগে। অলৰেডি তেখেতসকলে মানে খুব ধুনীয়া মানে এটা পাৰ্টি পাই গ'ল BPF পাৰ্টি। গতিকে এইটো স্পষ্ট কথা BPF আৰু UPPLৰ লগত মিত্ৰতা নহয়। গতিকে UPPLৰ স্থিতিতে অকলে এতিয়া আমি অকলে খেলিম বুলি কোৱা নাছিলোঁ কিন্তু আমাক অকলে খেলিবলৈ বিজেপি দলে এতিয়া বাধ্য কৰাইছে। গতিকে আমি UPPL জন্মই হৈছে যে মানে শান্তিক মানে বিঠা কৰি পেলাই UPPL জন্ম পাইছে এই BTRৰ 26টা জনগোষ্ঠীৰ আকাংক্ষা পূৰণ কৰাৰ কাৰণে অন্যায়ৰ বিৰুদ্ধে জুৱাৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে জন্ম পোৱা এটা দল। গতিকে 6,15,000 ভোট যোৱা BTC নিৰ্বাচনত আমি পাইছোঁ। বিজেপিয়ে মাথো 4,00,000 মানে 41,000 ভোট পাইছে। BPFে পাইছে 7,92,000 আৰু তাৰে 4,00,000 ভোটাৰ্ছে BPFক ভোট কৰিছে। আদিবাসী আৰু চাউথাল দুটা জনগোষ্ঠীয়ে মিলি পেলাই 2,00,000 ভোট কৰিছে। স্পষ্ট কথা BTRৰ কোনো ধৰণৰ BPF নাই। আৰু এই সময়তো ইয়াত মই চিধা ক'ব পাৰোঁ যে BPF যি দল এই দলটো আজিৰ দিনত মানে মুছলমানৰ দল। এইটো মুছলমানৰ দল নাম মই সলনি কৰি দিছোঁ। এই দলৰ নামটো হ'ল BMPF মানে বড়োলেণ্ড মুছলিম পিপল ফ্ৰণ্ট তেখেতসকলক আমি নাম দিছোঁ। গতিকে বড়ো মানুহে BPF নকৰে হয়নে, বেলেগ জনগোষ্ঠীয়ে BPF নকৰে, খালি মুছলমান আৰু আদিবাসীয়ে কৰে। আৰু এই সময়ত মুছলমানসকলক BTR অঞ্চলে হওক বা অন্য মানে অসমৰ বা আমাৰ ভাৰত দেশতে হওক তেখেতসকলৰ এটা ভয় হৈছে। তেখেতসকলে এতিয়া নিজৰ টুপিটোৱে মানে পিন্ধিবলৈ অলপ ভয় খাই আছে। গতিকে এই সময়ত মুছলমানক সাহস দিবলৈ মই ওলাই আহিছোঁ। ধন্যবাদ। কমচে কম 10টা ইয়াৰ ওপৰত আৰু যদি আমি বহুত জোৰ দিওঁ তাহলে 12টা চিট, বহুত জোৰ দিলে 12টা চিট।